শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ। এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। মিছন জাষ্টিচ অৱশেষত ছাকচেছফুল হ'বলৈ গৈ আছে। অৱশেষত গ্ৰেপ্তাৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। ভিডিঅ'টো সম্পূৰ্ণৰূপে চাওক আৰু যিমান পাৰে শ্বেয়াৰ কৰক। এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা এই মুহূৰ্তত গ্ৰেপ্তাৰ হৈছে। CGMৰ বাসগৃহত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। SITয়ে চলাব জেৰা। হয়, আপুনি ঠিকেই শুনিছে। এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা গ্ৰেপ্তাৰ হৈছে। সকলো কথা মুখ খুলি ক'ব লাগিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই। জুবিন গাৰ্গৰ মেনেজাৰ হোৱাৰ স্বত্বেও সিদ্ধাৰ্থ শৰ্মাই কেনেকৈ এলাউ কৰিব পাৰিছিল জুবিন গাৰ্গক লাইফ জেকেট অবিহনে সাগৰত সাঁতুৰিবলৈ? এই সমগ্ৰ ঘটনাৰ আঁৰত কি আছে মুখ খুলিব লাগিব সিদ্ধাৰ্থ শৰ্মা আৰু শ্যামকানু মহন্তই। শ্যামকানু মহন্তক 12:50 দিল্লী ইণ্টাৰনেশ্যনেল এয়াৰপৰ্টৰ পৰা গ্ৰেপ্তাৰ কৰে আৰু সিদ্ধাৰ্থ শৰ্মাক গুৰগাঁৱৰ পৰা 1:30 বজাত গ্ৰেপ্তাৰ কৰে। এই মুহূৰ্তত আহি পৰিছে এক বিগ ব্ৰেকিং নিউজ। শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক গ্ৰেপ্তাৰ কৰে। মিছন জাষ্টিচ অৱশেষত ছাকচেছফুল হ'বলৈ গৈ আছে। CGMৰ বাসগৃহত শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মা। SITয়ে চলাব জেৰা। পোনে পোনে JCMৰ বাসগৃহলৈ লৈ যোৱা হৈছে দুয়োজনকে আৰু ইয়াৰ পিছতে দুয়োগৰাকীক CIDৰ কাৰ্যালয়লৈ লৈ যোৱা হ'ব আৰু SITয়ে তেওঁলোকক জেৰা চলাব। সকলো কথা ক'ব লাগিব শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাই। আপুনি জুবিন গাৰ্গৰ অনুৰাগী হিচাপে ভিডিঅ'টো যিমান পাৰে শ্বেয়াৰ কৰক, যাতে গোটেই অসমবাসী চাব পাৰে।